আয়ুৰ্বেদ আৰু প্ৰাকৃতিক চিকিৎসা আধাৰিত একমাত্ৰ ইউটিউব চেনেল প্ৰতিদিন যোগ চৰ্চা। নমস্কাৰ, মই দেৱকুমাৰ ভাই প্ৰতিদিন যোগ চৰ্চাৰ আজিৰ অনুষ্ঠানত স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কোভিড-19 সংক্ৰমণৰ সময়ছোৱাত দৈনিক অভ্যাস কৰিবলগীয়া 4টা বিশেষ প্ৰাণায়াম, যিকেইটা প্ৰাণায়ামে আমাৰ শৰীৰত অক্সিজেন লেভেল বৃদ্ধি হোৱাত সহায় কৰে। এই বিষয়ে আপোনালোকক অৱগত কৰিব অভিজ্ঞ যোগ প্ৰশিক্ষক ৰমন দংদয়ে। অভিনন্দন জ্ঞাপন কৰি আজিৰ আলোচনাৰ মূল বিষয় কোভিড-19 সংক্ৰমণৰ সময়ত অভ্যাস কৰিবলগীয়া 4টা বিশেষ প্ৰাণায়ামৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। কোভিড আক্ৰান্ত ব্যক্তিসকলৰ যিহেতু হাওঁফাওঁত যথেষ্ট ক্ষতি সাধন হয়, হাওঁফাওঁটো শক্তিশালী কৰি ৰাখিবৰ কাৰণে আমি যোগশাস্ত্ৰত অন্তৰ্ভুক্ত হোৱা কিছুমান প্ৰাণায়াম অনুশীলন কৰিব পাৰোঁ, যিবোৰ প্ৰাণায়ামে আমাৰ হাওঁফাওঁত থকা বায়ুকোষসমূহক শক্তিশালী কৰি তোলে আৰু বায়ু ধাৰণ ক্ষমতা ক্ৰমাৎ বৃদ্ধি কৰিবলৈ ধৰে। এই প্ৰাণায়ামসমূহৰ ভিতৰত আমি আজি 4টা প্ৰাণায়াম আপোনালোকক দেখুৱাৰ প্ৰয়াস কৰিছোঁ। এই প্ৰাণায়ামসমূহৰ ভিতৰত আছে 1. ভস্ত্ৰিকা প্ৰাণায়াম, 2. কপাল ভাতি প্ৰাণায়াম, 3. অনুলোম বিলোম প্ৰাণায়াম আৰু 4 নম্বৰত আছে সহজ প্ৰাণায়াম 2। শ্বাস প্ৰশ্বাস নিয়ন্ত্ৰণ কৰি জীৱনী শক্তি ৰক্ষা কৰিব পৰা যৌগিক কৌশলটোক প্ৰাণায়াম বুলি কোৱা হয়। প্ৰাণায়ামৰ 3টা মুখ্য ক্ৰিয়া হ'ল ৰেচক, পূৰক আৰু কুম্ভক। ৰেচক মানে হ'ল হাওঁফাওঁৰ পৰা দূষিত বায়ু অৰ্থাৎ কাৰ্বন ডাই অক্সাইডযুক্ত বায়ু বাহিৰলৈ উলিয়াই দিয়া কাৰ্য। এই কাৰ্যই দেহত দূষিত বায়ু নিষ্কাশন হোৱাত সহায় কৰে। পূৰক মানে হ'ল নাকেৰে অক্সিজেনযুক্ত বায়ু হাওঁফাওঁলৈ টানি লোৱা কাৰ্য। এই কাৰ্যৰ ফলত হাওঁফাওঁ আৰু দেহে প্ৰচুৰ পৰিমাণে বিশুদ্ধ অক্সিজেন লাভ কৰে। কুম্ভক মানে হ'ল উশাহ লৈ কিছু সময় উশাহ বন্ধ কৰি ৰখা কাৰ্য বা নিশাহ এৰি দি কিছু সময় উশাহ নিশাহ বন্ধ কৰি ৰখা কাৰ্য। কুম্ভক ক্ৰিয়াই শৰীৰত বিশুদ্ধ অক্সিজেন আৰু অলাগতিয়াল কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে। যোগ বিজ্ঞানে এই কথা উল্লেখ কৰিছে যে বিভিন্ন ধৰণৰ প্ৰাণায়াম অনুশীলন বা ডিপ ব্ৰিথিং অনুশীলনে মানুহৰ হাওঁফাওঁৰ বায়ু ধাৰণ ক্ষমতা বৃদ্ধি কৰে। বায়ু ধাৰণ কৰিবলৈ আমাৰ হাওঁফাওঁত বহু মিলিয়ন সংখ্যক বায়ুকোষ বা এলভিঅলাই থাকে। এই এলভিঅলাইসমূহে উশাহত টানি লোৱা হাওঁফাওঁৰ ভিতৰত প্ৰৱেশ কৰা অক্সিজেন ভাগৰ কিছু অংশ শোষণ কৰি ল'ব পাৰে। যিহেতু প্ৰাণায়াম বা ডিপ ব্ৰিথিং অনুশীলনৰ সময়ত উশাহ নিশাহৰ সময়সীমা দীঘলীয়া আৰু গভীৰ হয়, সেই সময়ত হাওঁফাওঁৱে স্বাভাৱিক অৱস্থাতকৈ অধিক পৰিমাণে বিশুদ্ধ অক্সিজেন শোষণ কৰি ল'ব পাৰে। যেতিয়া ব্যক্তি এজনৰ কোভিড-19 সংক্ৰমিত হৈ হাওঁফাওঁ আক্ৰান্ত হয়, তেতিয়া ব্যক্তিজনৰ হাওঁফাওঁত থকা বায়ুকোষ বা এলভিঅলাইসমূহৰ ব্যাপক ক্ষতি সাধন হয় আৰু বায়ু ধাৰণ ক্ষমতা লাহে লাহে হেৰুৱাই পেলায়। বায়ুকোষসমূহৰ স্থিতিস্থাপক গুণ নাইকিয়া হৈ কঠিন পদাৰ্থৰ দৰে হৈ পৰে, ফলত হাওঁফাওঁৱে অক্সিজেন শোষণ কৰিব পৰা ক্ষমতা হেৰুৱাই পেলায়। এই সময়ছোৱাত তেজত ব্যাপক হাৰত অক্সিজেনৰ মাত্ৰা কমি যায়। ইয়াকে চিকিৎসা বিজ্ঞানত হাইপক্সিমিয়া বুলি কোৱা হয়। কেতিয়াবা আক্ৰান্ত হোৱা হাওঁফাওঁত ঘাঁ, পুজ আৰু তাৰ চাৰিওকাষে পানী জমা হৈ প্ৰচণ্ড প্ৰদাহৰ সৃষ্টি হ'ব পাৰে। ব্যক্তিজনে উশাহ নিশাহত কষ্ট পাব পাৰে, উশাহ নিশাহ খৰ হ'ব পাৰে। এই অৱস্থাক চিকিৎসা বিজ্ঞানত নিউমোনিয়া বুলি কোৱা হয়। ব্যক্তি এজনৰ শৰীৰত অক্সিজেনৰ উপস্থিতি জানিবলৈ আধুনিক চিকিৎসা বিজ্ঞানে পালছ অক্সিমিটাৰ নামৰ যন্ত্ৰবিধ ব্যৱহাৰ কৰে। পালছ অক্সিমিটাৰত অক্সিজেনৰ উপস্থিতি 95 পৰা 100% দেখুৱালে ব্যক্তিজনৰ অক্সিজেন চিটুৱেশ্যন স্বাভাৱিক বা নৰ্মেল বুলি ধৰা হয়। অক্সিজেনৰ পৰিমাণ 95%তকৈ কম হ'লে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত আৰু যেতিয়া অক্সিজেনৰ পৰিমাণ 90%তকৈ কমি যায় তেতিয়া তৎকালভাৱে চিকিৎসাৰ প্ৰয়োজন হয়। গতিকে হাওঁফাওঁ আৰু শ্বাসতন্ত্ৰজনিত এই ধৰণৰ শাৰীৰিক সমস্যাসমূহৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ নিয়মিতভাৱে প্ৰাণায়াম অনুশীলন কৰিব লাগে।
নিয়মিত প্ৰাণায়াম অনুশীলনে আমাৰ দেহৰ হাওঁফাওঁ আৰু হৃদযন্ত্ৰক সবল সক্ৰিয় কৰি ৰোগমুক্ত কৰে। এতিয়া আহিছোঁ ক'ভিড-19 সংক্ৰমণৰ সময়ছোৱাত অভ্যাস কৰিবলগীয়া 4টা গুৰুত্বপূৰ্ণ প্ৰাণায়ামৰ অনুশীলন পদ্ধতিলৈ। প্ৰথম প্ৰাণায়াম ভস্ত্ৰিকা। ভস্ত্ৰিকা প্ৰাণায়াম অনুশীলন কৰিবলৈ প্ৰথমতে যিকোনো এটা ধ্যান আসনত বহি ল'ব লাগিব, যেনে পদ্মাসন, সিদ্ধাসন, সুখাসন বা বজ্ৰাসন আদি। এতিয়া মেৰুদণ্ড পোন কৰি দুয়ো হাতত জ্ঞান মুদ্ৰা বা বায়ু মুদ্ৰা ধাৰণ কৰি হাত দুয়োখন আঁঠুৰ ওপৰত ৰাখিব লাগে। ইয়াৰ পিছত লাহে লাহে দুই চকু বন্ধ কৰি মন স্থিৰ আৰু শান্ত কৰি লৈ নাকেৰে গভীৰভাৱে দীঘলীয়াকৈ উশাহ টানিব লাগে আৰু নাকেৰে দীঘলীয়াকৈ গভীৰভাৱে নিশাহ এৰি দিব লাগে। এইদৰে গভীৰভাৱে উশাহ লোৱা আৰু নিশাহ এৰি দিয়া প্ৰক্ৰিয়াটো পুনৰাবৃত্তি কৰি থকা পদ্ধতিটোৱেই হ'ল ভস্ত্ৰিকা প্ৰাণায়াম। ভস্ত্ৰিকা প্ৰাণায়াম অনুশীলন কৰাৰ সময়ত মন কৰিবলগীয়া কথাটো হ'ল উশাহ লোৱাৰ সময়সীমাতকৈ নিশাহ এৰি দিয়াৰ সময়সীমা দীঘলীয়া হ'ব লাগে, অৰ্থাৎ উশাহৰ পৰিসৰতকৈ নিশাহৰ পৰিসৰ দীঘলীয়া হ'ব লাগে। প্ৰাণায়ামটো অনুশীলন কৰোঁতে প্ৰতি মিনিটত উশাহ নিশাহৰ সংখ্যা 10ৰ পৰা 12 বা তাতকৈ কম কৰিবলৈ চেষ্টা কৰিব লাগে। ভস্ত্ৰিকা প্ৰাণায়ামৰ উশাহ নিশাহৰ গতি এই ধৰণৰ। এইদৰে প্ৰাণায়ামটো 5ৰ পৰা 15 মিনিট বা একেৰাহে আধা ঘণ্টা সময় অনুশীলন কৰিব পাৰি। ভস্ত্ৰিকা প্ৰাণায়ামৰ প্ৰধান উপকাৰ। ভস্ত্ৰিকা প্ৰাণায়াম নিয়মিত অনুশীলন কৰিলে মগজুৰ কোষসমূহ সবল আৰু সক্ৰিয় হৈ স্মৃতিশক্তিৰ বৃদ্ধি কৰে। চৰ্দি, কাহ, এলাৰ্জি, শ্বাস ৰোগ, হাঁপানি, চাইনাচাইটিছ, কফ, স্নায়ুজনিত ৰোগ, ভাগৰ লগা, সকলো সময়তে টোপনিৰ ভাৱ অহা, মগজু গধুৰ লগা আদি ৰোগ সোনকালে আৰোগ্য হয়। এই প্ৰাণায়াম অনুশীলনে গোটেই শ্বাসতন্ত্ৰটো পৰিষ্কাৰ কৰি ৰাখে, হাওঁফাওঁ সবল হয়, লগতে হৃদপিণ্ডক কাৰ্যক্ষম কৰি ৰাখে। ভস্ত্ৰিকা প্ৰাণায়ামৰ বাবে ল'বলগীয়া সাৱধানতাসমূহ। প্ৰাৰম্ভিক অৱস্থাত এই প্ৰাণায়াম খুব লাহে লাহে অভ্যাস কৰিব লাগে। উচ্চ ৰক্তচাপ, হাঁপানি বা এজমা আৰু হৃদৰোগ থাকিলে তীব্ৰ গতিত ভস্ত্ৰিকা প্ৰাণায়াম অনুশীলন কৰিব নালাগে। দ্বিতীয় প্ৰাণায়াম কপালভাতি। কপালভাতি প্ৰাণায়াম অনুশীলন কৰিবলৈ প্ৰথমতে যিকোনো এটা ধ্যান আসনত বহি ল'ব লাগে। মেৰুদণ্ড পোন কৰি দুয়ো হাতত জ্ঞান মুদ্ৰা বা আন মুদ্ৰা ধাৰণ কৰি হাত দুখন আঁঠুৰ ওপৰত ৰাখিব লাগে। এতিয়া চকু বন্ধ কৰি মন শান্ত আৰু স্থিৰ কৰি লৈ মনটো নিজৰ সৈতে বান্ধি ৰাখিব লাগে, যাতে বাহিৰা কথাই প্ৰাণায়ামটো অনুশীলন কৰাৰ সময়ত আমনি নকৰে। ইয়াৰ পিছত মুখ বন্ধ ৰাখি পেটৰ পেশী জোৰেৰে ভিতৰলৈ ঠেলি নাকেৰে নিশাহ এৰি দিব লাগে। উদাহৰণ হিচাপে এই কাৰ্যটো নাকৰ ভিতৰত পোক সোমালে যিদৰে পোক বাহিৰ কৰিবলৈ নাকেৰে জোৰেৰে শব্দ কৰি নিশাহ এৰি দিয়া হয়, ঠিক তেনেকৈ অভ্যাস কৰিব লাগে। এতিয়া ভিডিঅ'টোত নাকৰ নিশাহৰ গতি আৰু পেটৰ স্পন্দন লক্ষ্য কৰক। এই কাৰ্যত উশাহ লোৱাৰ প্ৰতি গুৰুত্ব দিব নালাগে। ই নিজে নিজে অনুভৱ নকৰাকৈ স্বাভাৱিক গতিত চলি থাকিব। এইদৰে প্ৰক্ৰিয়াটো বাৰে বাৰে পুনৰাবৃত্তি কৰি থকা কাৰ্যই হ'ল কপালভাতি প্ৰাণায়াম। কপালভাতি প্ৰাণায়াম সদায় ধীৰ, সুস্থিৰ আৰু গম্ভীৰভাৱে লাহে লাহে অনুশীলন কৰিব লাগে। কেতিয়াও কপালভাতি প্ৰাণায়াম খৰধৰকৈ আৰু তীব্ৰ বেগত অনুশীলন কৰিব নালাগে। কপালভাতি প্ৰাণায়াম প্ৰতি মিনিটত প্ৰায় 30ৰ পৰা 60 বাৰ অভ্যাস কৰিব লাগে আৰু প্ৰাণায়ামটো
5 পৰা 15 মিনিট বা 20 মিনিট সময় একেৰাহে অনুশীলন কৰিব পাৰি। কপালভাতি প্ৰাণায়ামৰ উপকাৰসমূহ। কপালভাতি প্ৰাণায়ামে মানসিক চাপ, মানসিক উত্তেজনা, হতাশগ্ৰস্ততা আৰু উদ্বিগ্নতা নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে। হাওঁফাওঁকে আদি কৰি শ্বাসতন্ত্ৰত হোৱা বিভিন্ন ৰোগ নিৰাময় কৰাত সহায় কৰে। অত্যাধিক কলেষ্ট্ৰলৰ বাবে হীৰা ধমনী আৰু হৃদযন্ত্ৰত হোৱা বিভিন্ন প্ৰকাৰৰ ব্লকেজসমূহ খোল খোৱাত কপালভাতি প্ৰাণায়ামে সহায় কৰে। পানী লগা জ্বৰ, চাইনাচাইটিছ, ফেৰেঞ্জাইটিছ, টনচিলাইটিছ, উশাহ কমকৈ পোৱা, কফজনিত সমস্যা আদি সহজতে নিৰাময় হোৱাত সহায় কৰে। নিয়মিত কপালভাতি প্ৰাণায়াম অনুশীলনে দেহৰ উজ্জ্বলতা আৰু সৌন্দৰ্য বৃদ্ধি কৰে। কপালভাতি প্ৰাণায়াম অনুশীলনৰ সময়ত ল'বলগীয়া সাৱধানতাসমূহ। 10 বছৰৰ তলৰ ছাত্ৰ ছাত্ৰীয়ে এই প্ৰাণায়াম অনুশীলন কৰিব নালাগে। মহিলাসকলৰ মাহেকীয়া হোৱাৰ দিনৰ পৰা 7 দিনলৈ এই প্ৰাণায়াম অভ্যাস কৰিব নালাগে। গৰ্ভৱতী মহিলাই এই প্ৰাণায়াম কেতিয়াও অভ্যাস কৰিব নালাগে। শৰীৰৰ ওপৰ অংশত জটিল অস্ত্ৰোপচাৰ থাকিলে কমেও 6 মাহলৈ কপালভাতি প্ৰাণায়াম অনুশীলন কৰিব নালাগে। হৃদৰোগ আৰু উচ্চ ৰক্তচাপত ভোগা ব্যক্তিসকলে খুব লাহে লাহে কপালভাতি প্ৰাণায়াম অভ্যাস কৰিব লাগে। তেওঁলোকে কেতিয়াও কপালভাতি প্ৰাণায়াম খৰধৰকৈ আৰু জোৰেৰে অনুশীলন কৰিব নালাগে। তৃতীয় প্ৰাণায়াম অনুলোম বিলোম। এই প্ৰাণায়ামটো অনুশীলন কৰিবলৈ প্ৰথমতে যিকোনো এটা ধ্যান আসনত বহি লওক। বাওঁ হাতত জ্ঞান বা বায়ু মুদ্ৰা ধাৰণ কৰি বাওঁ আঁঠুৰ ওপৰত ৰাখক আৰু সোঁ হাতত বায়ু মুদ্ৰা বা আন মুদ্ৰা ধাৰণ কৰি লওক। এতিয়া সোঁ হাতৰ বুঢ়া আঙুলিৰে নাকৰ সোঁ ৰন্ধ বন্ধ কৰি নাকৰ বাওঁ ৰন্ধৰে দীঘলীয়াকৈ উশাহ লওক। উশাহ লোৱা শেষ হ'লে সোঁ হাতৰ মধ্যমা বা অনামিকা আঙুলিৰে নাকৰ বাওঁ ৰন্ধ বন্ধ কৰি সোঁ ৰন্ধ খুলি দীঘলীয়াকৈ নিশাহ এৰি দিব। পুনৰ নাকৰ সোঁ ৰন্ধেৰে দীঘলীয়াকৈ গভীৰভাৱে উশাহ টানি ল'ব। এতিয়া আগৰ দৰে বুঢ়া আঙুলিৰে নাকৰ সোঁ ৰন্ধ বন্ধ কৰি বাওঁ ৰন্ধ খুলি দিয়ক আৰু দীঘলীয়াকৈ গভীৰভাৱে নিশাহ এৰি দিয়ক। এইদৰে প্ৰক্ৰিয়াটো অবিৰতভাৱে পুনৰাবৃত্তি কৰি থকা কাৰ্যটোৱে হ'ল অনুলোম বিলোম প্ৰাণায়াম। এতিয়া অনুলোম বিলোম প্ৰাণায়ামৰ উশাহ নিশাহৰ গতি মন কৰক। এই কাৰ্যটোত উশাহত গ্ৰহণ কৰা বায়ুৰ পৰিমাণতকৈ নিশাহত এৰি দিয়া বায়ুৰ পৰিমাণ বেছি হ'ব লাগে। অনুলোম বিলোম প্ৰাণায়াম অনুশীলন কৰোঁতে মন সুস্থিৰ আৰু শান্ত কৰি ৰাখি খুব লাহে লাহে অনুশীলন কৰিব লাগে। প্ৰথম অৱস্থাত 5 পৰা 15 মিনিট সময় আৰু পিছলৈ 30 মিনিট পৰ্যন্ত ইয়াক একেৰাহে অনুশীলন কৰিব পৰা যায়। অনুলোম বিলোম প্ৰাণায়ামৰ উপকাৰ। এই প্ৰাণায়ামে বুদ্ধি আৰু স্মৃতিশক্তি বৃদ্ধি কৰি স্পেচিয়েল মেমৰি লছ সমস্যা দূৰ কৰিব পাৰে। যিকোনো নাৰ্ভৰ ৰোগ, মাইগ্ৰেন, মূৰৰ বিষ, মিৰ্গী ৰোগ, হাঁপানি, হৃদৰোগ, হাৰ্ট ব্লকেজ আদি নিৰাময় কৰে। নাকেৰে তেজ ওলোৱা, নাকত ঘাঁ লগা, নাকেৰে উশাহ নোপোৱা হোৱা, চাইনাচাইটিছ, পুৰণি পানী লগা জ্বৰ আদি ৰোগো ই নিৰাময় কৰিব পাৰে। শ্বাসজনিত ৰোগ, উচ্চ ৰক্তচাপ, শাৰীৰিক দুৰ্বলতা দূৰ কৰিব পাৰে। এই প্ৰাণায়ামে বিশেষকৈ মগজুৰ কাৰ্যদক্ষতা বৃদ্ধি কৰি মানসিক হতাশা, উদ্বিগ্নতা আদি কমোৱাত সহায় কৰে। চতুৰ্থ প্ৰাণায়াম সহজ প্ৰাণায়াম 2। সহজ প্ৰাণায়াম 2 অনুশীলন কৰিবলৈ যিকোনো এটা ধ্যান আসনত বহি ল'ব লাগিব। এতিয়া মেৰুদণ্ড পোন কৰি চকুৰ দৃষ্টি সন্মুখৰ পিনে ৰাখি নাকেৰে গভীৰভাৱে দীঘলীয়াকৈ উশাহ লওক। অলপ সময় বায়ুখিনি হাওঁফাওঁৰ ভিতৰত ৰাখি মুখেৰে লাহে লাহে ফুৱাই নিশাহ এৰি দিয়ক। এই ক্ষেত্ৰত উশাহত লোৱা বায়ুতকৈ নিশাহত এৰি দিয়া বায়ুৰ পৰিমাণ বেছি হ'ব লাগে। এইদৰে প্ৰক্ৰিয়াটো পুনৰাবৃত্তি কৰি থকা পদ্ধতিয়েই হ'ল সহজ প্ৰাণায়াম 2। এই প্ৰাণায়ামটো প্ৰতিদিনে
1 পৰা 3 মিনিট আৰু পিছলৈ 5 মিনিট পৰ্যন্ত একেৰাহে অনুশীলন কৰিব পৰা যায়। সহজ প্ৰাণায়াম 2ৰ উপকাৰ। হাওঁফাওঁৰ বায়ুকোষবোৰলৈ প্ৰচুৰ পৰিমাণে অক্সিজেনৰ প্ৰৱেশ ঘটে। দেহৰ পৰা অধিক পৰিমাণে দূষিত বায়ু নিষ্কাশন হয়। মানসিক অৱসাদ দূৰ হয়, হাওঁফাওঁ সবল হয়, হাঁপানি ৰোগ বা এজমা ৰোগ নিৰাময় হয়। শিশুসকলৰ চৰ্ম ৰোগ প্ৰতিৰোধতো এই প্ৰাণায়ামবিধে বিশেষভাৱে সহায় কৰে। এয়াই আছিল কোভিড সংক্ৰমণৰ সময়ছোৱাত নিয়মিতভাৱে অনুশীলন কৰিবলগীয়া 4টা প্ৰাণায়ামৰ বিশেষ আলোচনা। অহা খণ্ডত থাকিব নাকৰ ভিতৰ গহ্বৰ পৰিষ্কাৰ কৰি ৰাখিবলৈ অভ্যাস কৰিবলগীয়া 2টা যৌগিক পদ্ধতি, বাষ্প নাচাপান বা ষ্টিম ইনহেলিং আৰু জল নেতি। এই বিষয়ে বিশদভাৱে আলোচনা কৰা হ'ব। আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰি আজিৰ অনুষ্ঠানটিৰ মাজৰ পৰা মই ৰংমে বিদায় লৈছোঁ। ধন্যবাদ। প্ৰিয় দৰ্শক, আপোনালোকক ধন্যবাদ জনাই প্ৰতিদিন যোগ চৰ্চাৰ আজিৰ এই খণ্ডটিৰ পৰা মই দেৱকুমাৰ ৰখাই বিদায় লৈছোঁ। আশা কৰোঁ আপোনালোকে আমাৰ চেনেলটিক লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি আগুৱাই যোৱাত সহায় কৰিব। ধন্যবাদ। प्रतिदिन जुग चर्चा।